আজি আপোনালোকক ৰাতিপুৱাই মাছ দেখুৱাইছোঁ। এয়া চাওক কিমান এখিনি কাৱৈ মাছ বাৰু কাৰ কাৰ প্ৰিয় ক'ব দেই। এয়া গৰৈ মাছ, ইমান এখিনি গৰৈ মাছ আৰু এইখিনি শিঙি মাছ কোনে কোনে ভাল পায় ক'বচোন। শিঙি মাছ কিন্তু মই নাখাওঁ দেই, মই বেয়া পাওঁ শিঙি মাছ, গৰৈ মাছ মই নাখাওঁ। এইখিনি হৈছে শিঙৰা মাছ, দেখিছেনে কি ধুনীয়া ধুনীয়া একদম জীয়া ধুনীয়া শিঙৰা মাছ। আৰু এইফালে ডাঙৰ ডাঙৰ গৰৈ মাছ, এয়া দেখিছে ভাগ কৰি আছে। কিমানটা ভাগ হৈছে বাৰু কওকচোন। আমাৰ গাঁৱৰ আৰু ওচৰ চুবুৰীয়া সকলোৱে মিলি পিনি এটা পুখুৰী সিঁচিছিলে। এইটোত চাওকচোন কিমান এইখিনি মাছ পাইছে। ইয়াত পুঠি মাছ আছে, শিঙি মাছ, শিঙৰা মাছ, গৰৈ মাছ, মাগুৰ মাছ, আপোনালোকক কি মাছ লাগে চব মাছ পাব। আৰু অলপ কষ্ট কৰি যদি ঘৰতে এনেদৰে মাছ পাওঁ, কিনি নাখালেও হ'ব নহয় জানো। টোটেল কেইভাগ হৈছে বাৰু আপোনালোকে জনাবচোন, যদি আপোনালোকে হিচাপ কৰিব পাৰিছে। আৰু এনেকৈ গাঁৱৰ সকলো মানুহ মিলি পিনি যেতিয়া মাছ ধৰে নহয়, কিমান ভাল লাগে বাৰু নহয় জানো।